So hey guys, welcome back to my YouTube channel. Sabanokol aশা কৰো সকলোৱে ভাল। So আজি মই গৈ আছো ৰাতিপুৱা MC ক্লাবলৈ মানে নাজিৰা MC ক্লাবলৈ কাৰণ আজি তাত 11টা বজাৰ পৰা আছে মিটআপ আৰু তালৈ আহিব মোৰ দুজন ফেভাৰিট ইউটিউবাৰ দয়াবাই আৰু ভাস্কৰ দা। তেওঁলোকক লগ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ হিবাগতে যদি ভাস্কৰ দাত থাকে যদিও মানে মই লগ কৰি পোৱা নাই আজি তেওঁকো লগ কৰিবলৈ চেষ্টা কৰিম। So ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আজি বহুত ধুনীয়া ভিডিঅ' হ'ব। So এতিয়া যাওঁ বল। সো বন্ধুসকল ফাইনালি ওলাই আহিলোঁ ঘৰৰ পৰা আৰু বৰ্তমান বাজি আছে 9:30। সো এতিয়া গৈ আছোঁ নাজিৰালৈ। চাওঁ শিমলুগুৰিত কাম কেইটামান আছে, কামকেইটা কৰিম, তাৰপাছত ডাইৰেক্ট যাম নাজিৰালৈ। নাজিৰাত গৈ কম্পিউটাৰ ক্লাছ কৰিম। কম্পিউটাৰ ক্লাছ কৰি 11টা বজাত ওলাই আহি যদি তেওঁলোকক লগ পাওঁ লগ কৰিম 12:30টাৰ ভিতৰত। যদি লগ নাপাওঁ তেতিয়াহ'লে একো কথা নাই কাৰণ বেলেগ এদিন হ'লেও লগ কৰিব পাৰিম। সো আজি মানে এফালে ইম্পৰ্টেণ্ট যাবলগীয়া আছে, সো সেইবাবে 12:30টাৰ মানে পাছত মই গুচি আহিব লাগিব। সো আশা কৰিলোঁ তেওঁলোক সোনকালে আহি পাবহি। এতিয়া মই আপোনালোকক মোৰ দ্বিতীয় অফিচৰ এটা মানে ইম্পৰ্টেণ্ট এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিম, যাৰ দ্বাৰা আপোনালোকৰ লাভ হ'ব। আপোনালোকে সৰু সুৰা কামৰ বাবে দ্বিতীয় অফিচ যাব নালাগে। সো কথাকেইটা ভালকৈ শুনিব। প্ৰথমতে মই লাৰ্ণাৰ লাইচেঞ্চখনৰ কাৰণে এপ্লাই কৰিলোঁ। আপোনালোকে সাধাৰণতে জানেই চাগে, কম্পিউটাৰ দোকানলৈ গ'লেই পোৱা যায়। সো কৰিলোঁ আৰু লাৰ্ণাৰ লাইচেঞ্চখন পালোঁ। তাৰপিছত কি হ'ল, দ্বিতীয় অফিচত মানে ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিলোঁ। তাৰপৰা স্লট বুক কৰোঁতে মোৰ দেৰি কৰি দিয়াৰ বাবে মোৰ লাৰ্ণাৰ লাইচেঞ্চখন ভেলিডিটি শেষ হৈ থাকিলে। সো তাৰপাছত মই ৰিনিউ কাৰণে এপ্লাই কৰিলোঁ, 150 টকা ৰিচিপ্ট এখন কাটিলোঁ। সো সেই ৰিচিপ্টখন আৰু আগৰ লাৰ্ণাৰ লাইচেঞ্চখনৰ সৈতে মই দ্বিতীয় অফিচ জমা দিলোঁগৈ ভেৰিফিকেশ্যনৰ কাৰণে। আৰু যদি আপোনালোকে কৈছে আপোনালোকেও দিব লাগিব। সো ভেৰিফাই কৰিবলৈ মই দি থৈ আহিলোঁ। অহাৰ পাছত মানে কি হ'ল, ভেৰিফাই কৰি দিয়া নাই, 16 দিন হৈ গ'ল ভেৰিফাই হোৱা নাই। তাৰপাছত কি কৰিলোঁ, মই শিৱসাগৰ দ্বিতীয় অফিচৰ যিটো মেইল, তাত মই মেইল এটা কৰিলোঁ যে মোৰ এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই আৰু এইটো হৈছে মোৰ এপ্লিকেশ্যন নাম্বাৰ। মেইল এটা কৰিলোঁ। মেইলটো কৰাৰ পাছত মোৰ নেক্সট দিনা তেওঁলোকে ভেৰিফাই কৰি দিলে। তাৰপাছত কি হ'ল, ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে যিহেতু মই আগেই এপ্লাই কৰি থৈছিলোঁ, তাৰপাছত মই টেষ্ট দিব গ'লোঁ, স্লট বুক কৰি মেলি দিব গ'লোঁ। তাৰপৰা পাছ কৰিলোঁ। পাছ কৰাৰ পাছত এসপ্তাহ পাৰ হৈ গ'ল, কিন্তু মই এতিয়ালৈকে পাছ কৰিলোঁ নাই, সেইটো মোৰ ষ্টেটাছত নোলাইছে আৰু এপ্ৰুভো হোৱা নাই ড্ৰাইভিং লাইচেঞ্চখন। তো সেইটো কাৰণে আকৌ এটা মেইল কৰিলোঁ। তাৰপৰা নেক্সট দিনা আকৌ মোৰ কামটো কৰি দিলে। তাৰপৰা আকৌ ফৰ্ম 7 এখন আছে, সেইখন প্ৰিণ্ট কৰি দিয়া নাই, সেইখনৰ কাৰণে আকৌ মই মেইল কৰিলোঁ, সেইখনো মোৰ প্ৰিণ্ট কৰি দিলে। সো ইয়াৰ পৰা মই আপোনালোকক এইটোৱে বুজাব বিচাৰিছোঁ যে আপোনালোকৰ এনেধৰণৰ সৰু সুৰা কাম যদি থাকে তেনেহ'লে আপোনালোকে দ্বিতীয় অফিচ যাব নালাগে, গৈ পেলাই এনেই সময় নষ্ট কৰিব নালাগে। ঘৰৰ পৰাই মেইল এটা কৰিব আৰু তেওঁলোকে কাম কৰি দিব। সো মই ৰিজাল্ট পালোঁ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যদি কৰিবলগীয়া আছে। আৰু মেইলটো মই কেনেকৈ লিখে সেইটো মই ডিছক্ৰিপশ্যন বক্সত এটা সৰুকৈ উদাহৰণ দি দিম, আপোনালোকে চাই পেলাই লিখিব পাৰিব তাৰ পৰা। আৰু যিটো শিৱসাগৰৰ মেইল সেইটো মই দি দিম। বাকী ডিষ্ট্ৰিক্টবিলাকো আপোনালোকে অলপ চাই ল'ব, মানে ধৰি লওক বিচাৰি মেলি ল'ব। আৰু পাৰিলে মানে মেইল কৰি মানে মোক ইনষ্টাগ্ৰামৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে মোক ফ'ল' কৰি ল'ব। আৰু তাত যদি মেছেজ কৰিব বিচাৰে মেছেজ কৰিব পাৰিব, মই তেতিয়া আপোনালোকক দিম। বৰ্তমান পালোহি শিমলুগুৰি, এতিয়া ৰে'ল গেট পৰি আছে, অলপ সময় ইয়াতে ৱেইট কৰোঁ, তাৰপিছত যাম নাজিৰা। Avengers! Assemble. বৰ্তমান পালোহি বালিঘাট। আৰু বালিঘাট কওঁতে মনত পৰিছে যে মই সদায় কাৰেংঘৰৰ ওপৰত এটা ভিডিঅ' বনাম বুলি কওঁতে পাহৰি থাকোঁ। সদায় মানে টাইম মিলাব নোৱাৰোঁ। দেওবাৰে যাম বুলি ভাবোঁ, দেওবাৰে সময় নিমিলে।
বাকী কেইদিনকেইটাত ট্ৰেইনো নিমিলে চ' চাওঁ নেক্সট উইকত দেওবাৰে যদি পাৰোঁ এটা ভিডিঅ' বনাম এই দয়া আৰু যিহেতু আজি ভাস্কৰ দা আহিব ন দয়া তেওঁলোক দুজনক মই বহু আগৰ পৰা ফ'ল' কৰি আছোঁ যেতিয়া দয়াৰ 1000মান ছাবস্ক্ৰাইব আছিলে তেতিয়াৰ পৰা মই চাই আছোঁ আৰু ভাস্কৰ দাকো মই বহু আগৰ পৰাই চাই আছোঁ চ' দয়া বুলি কৈছোঁ বেয়া নাপাব সি মোতকৈ সৰু সেইবাবে মই কৈছোঁ আৰু অসমীয়া মানুহ যিহেতু টয়টাইটো বেছি চলে চ' সেইবাবে বেয়া নাপাব আৰু এতিয়া গৈ আছোঁ নাজিৰা বালিঘাট ব্ৰিজ উঠিম আৰু তাৰপৰা চাৰিআলিটো সদায় কৈয়ে থাকোঁ আৰু আপোনালোকক চ' কি ক'ম আৰু ব'লক এতিয়া যাওঁ আহি পাই গ'লোঁ সেই চাৰিআলি এতিয়া যাম বাওঁহাতে সোমাম গৈ ONGC আগেদি যাম এইফালে পুলিচৰ গাড়ীখন দেখিছোঁ নৰখালে হয় আৰু কিবা কামত আহিছে চাগে নাই ৰখোৱা বেলেগ একো নাই মানে মোৰ যিখন ড্ৰাইভিং লাইচেন্সখন মানে এতিয়ালৈকে পোষ্ট অফিচেদি পোৱাহি নাই মানে PDF-টো আছে আৰু ড্ৰাইভিং লাইচেন্সৰ যিটো নাম্বাৰ ন সেই লাইচেন্স নাম্বাৰটো আছে মোৰ ওচৰত কিন্তু ড্ৰাইভিং লাইচেন্সখন পোষ্ট অফিচেদি পোৱাহি নাই চ' সেইটো কাৰণে অলপ ভয় লাগে বেলেগ একো নাই চ' এতিয়া যাওঁ ব'লক MC ক্লাবৰ আগেদি যাম কম্পিউটাৰ ক্লাছ কৰিম তাৰপাছত ঘূৰি আহি সময় মিলে যদি তেওঁলোকৰ সৈতে লগ কৰিম আৰু নহ'লে মানে উপায় নাই আৰু চ' যাওঁ ব'লক আহি পালোহি নাজিৰা MC ক্লাব কিন্তু এতিয়ালৈকে কাকো দেখা নাই MC ক্লাবৰ আগত ষ্টাৰ্ট হোৱা নাই চাগে এতিয়ালৈকে নাই হোৱা ষ্টাৰ্ট হ'বলৈ এতিয়াও সময় আছে এই ৰাস্তাৰ মাজত আগা ভেটা কৰি থাকিল জানো যদি পাৰ হ'ব আছে পাৰ নহ'ব লাগে আৰু নহ'লে মানে পাৰেই হ'ব নালাগে নক্সা কৰি থাকে মাজত মাথাটো বেয়া হৈ যায় ব'লক এতিয়া পটাপট কম্পিউটাৰ ক্লাছটো কৰি লওঁগৈ তাৰপিছত আকৌ ঘূৰি আহিব লাগিব ফাইনেলি আহি পাই গ'লোঁ সেই নাজিৰাৰ কলেজ তিনিআলি এতিয়া কৰিম বাইকখন পাৰ্ক তাৰপাছত যাম কম্পিউটাৰ ক্লাছ কৰিবলৈ চ' প্ৰথমতে বাইকখন পাৰ্ক কৰি লওঁ আৰু বাইকখন লকো কৰিব লাগিব চ' যাওঁ এতিয়া ব'লক কম্পিউটাৰ ক্লাছ কৰিম অকণমান আগতে আছে গ্ৰামীণ বিকাশ বেংকৰ তলত আপোনালোকে যদি নাজিৰা কলেজ তিনিআলিত আহে দেখিছে চাগে এয়া হৈছে এৰিজেন ইনষ্টিটিউট আপোনালোকৰ আহি পেলাই কৰিব পাৰিব ইয়াত কম্পিউটাৰ ক্লাছ চ' প্ৰথমতে কম্পিউটাৰ ক্লাছটো কৰি লওঁ তাৰপিছত লগ পাই আছোঁ MC ক্লাবত চ' বন্ধুসকল কম্পিউটাৰ ক্লাছ কৰা হৈ গ'ল শেষ এতিয়া আহিলোঁ নাজিৰা বৰপুখুৰী পাৰলৈ অলপ ৰ'বলৈ চ' ইয়াত আপোনালোকক এতিয়া দেখুৱাম মাছ চ' চাওঁ ব'লক এয়া আপোনালোকে দেখিছে চাগে মাছ অকণমান জুম কৰি দেখাইছোঁ ৰ'ব জুম কৰি দিলে আপোনালোকে ভালদৰে দেখিব চাগে নাই ইমান ভালদৰে ক্লিয়াৰ হোৱা নাই বাৰু ওপৰৰ পৰা আপোনালোকে দেখা পাইছে চাগে মই মানে মোবাইল দি যিহেতু ভিডিঅ' বনাই আছোঁ ন সেইটো কাৰণে ভালদৰে ক্লিয়াৰ অহা নাই যদি কেমেৰা চেমেৰা হ'লে ভালদৰে আহিলে হয় চ' ইয়াত বহুতে আহি পেলাই মৰি চুৰি ছটিয়াই দিয়ে তেওঁলোকক খাবলৈ মানে মাছবিলাকক খাবলৈ দিয়ে আজি মই নানিলোঁ মানে মৰি আনিব নহ'লে চ' ময়ো দিলোঁ হয় নহ'লে চ' নেক্সট আহিলে মানে আকৌ লৈ আনিম আৰু আপোনালোককো দেখুৱাম তেতিয়া আজিৰ কাৰণে ইমানতে দেখাইছোঁ আৰু বন্ধুসকল আজি মই 12:30লৈকে MC ক্লাবত ৱেইট কৰিলোঁ কিন্তু তেওঁলোক আহি নাপালে কিবা প্ৰব্লেম হোৱাৰ বাবে আহি নাপালে চাগে চ' মই এফালে আহিবলগীয়া আছিলে আপোনালোকক কৈছিলোঁ চাগে চ' তালৈ আহিলোঁ এতিয়া চাওঁ পিছলৈ যদি পাৰোঁ তেওঁলোকৰ সৈতে পাৰ্চনেলি লগ কৰিম আৰু আপোনালোককো দেখুৱাম আৰু ময়ো চাম মানে লগ কৰিম আৰু তেওঁলোকৰ সৈতে চ' আজিৰ কাৰণে ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিলে লগ পাম এনেধৰণৰ অন্য এটা ভিডিঅ'ত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহিবলগীয়া ব্লগবিলাক আপোনালোকে চাব পাব চ' আজি ইমানতে সামৰণি মাৰিছোঁ